হাই এভৰিৱান, আসসালামু আলাইকুম। আজি লৈ আহিছোঁ এটা খুব ধুনীয়া একদম টেষ্টি আৰু ইজি ৰেচিপি। প্ৰথমতে এখন কেৰাহী পাতি ল'লোঁ, তাতে অলপমান মই মচুৰ দালি লৈছোঁ। আৰু এইটো ৰেচিপি বনাবলৈ আপোনালোকে মচুৰ দালি, মগু দালি, মাটি দালি তিনিওবিধ ইউজ কৰিব পাৰে। মানে একেলগে নহয় আৰু যদি ভাবে মচুৰ দালি দি বনাওঁ তেতিয়া মচুৰ দালি ল'ব, আৰু যদি ভাবে মাটি দালি তেতিয়া মাটি দালি ল'ব, আৰু যদি ভাবে মগু দালি তেতিয়া মগু দালি ল'ব। আৰু এতিয়া মই প্ৰথমতে দালিখিনি খুব ধুনীয়াকৈ ভাজি ল'লোঁ, এটা ধুনীয়া গোন্ধ অহালৈকে। আৰু দালিখিনি ভাজি লৈ এটা বাতি তেনেকৈ ধুনীয়াকৈ 5 মিনিটমান ভিজাই থ'ম। তাৰপিছত ভালদৰে 4-5 বাৰ ধুই লৈছোঁ। ধোৱাখিনি আৰু নেদেখালোঁ। আৰু তাৰপিছত এটা মই অমিতা লৈছোঁ। অমিতাটো কেঁচা অমিতা দেখিছে। অমিতাটো ধুনীয়াকৈ বাকলিখিনি গুচাই লৈছোঁ। গুচাই লৈ এনেকৈ সৰু সৰু পিচ কৰি লৈছোঁ। একেবাৰে বেছি সৰু নহয় আৰু একেবাৰে বেছি ডাঙৰ পিচো নহয়, মিডিয়াম চাইজত এনেকৈ পিচবোৰ কৰি লৈছোঁ। আৰু দালিৰ পৰিমাণটো মই 1 কাপ লৈছোঁ, আপোনালোকে কম বেছি কৰিব পাৰিব। আৰু প্ৰথমতে এতিয়া গেছটো অন কৰি কুকাৰটো পাতি ল'লোঁ, তাতে মই অমিতাখিনি ডাইৰেক্ট ঢালি দিছোঁ। আৰু আজি বনাম মই অমিতা খাৰ। অমিতা খাৰ কোনে কোনে খাই ভাল পায় তলত কমেণ্ট এটা কৰি জনাব। তাৰপিছতে মই ধুই থোৱা মচুৰ দালিখিনি ইয়াতে দি দিছোঁ পানীৰ সৈতে। তাৰপিছত ইয়াতে মই আধা ফাল পিঁয়াজ কাটি লৈছোঁ, আৰু এনেকৈ আদা অলপমান থেতেলিয়াই লৈছোঁ, নহৰু অলপো থেতেলিয়াই লৈছোঁ, তাতে ঢালি দিছোঁ। এতিয়া মোক যিমানখিনি পানী লাগে সেইটো হিচাপত পানী অলপ দি ল'লোঁ। তাৰপিছত ইয়াতে সোৱাদ অনুসৰি নিমখ ঢালি দিছোঁ। এতিয়া মই ইয়াতে মান ধনিয়া কাটি আছোঁ। ইয়াতে আপোনালোকে মান ধনিয়া নাথাকিলে ধনিয়া পাতো দিব পাৰিব। আৰু মান ধনিয়া দিলে মানে খাৰ তৰকাৰীখন খাবলৈ খুব ধুনীয়া হয়, গোন্ধটো খুব ধুনীয়া আহে। আৰু মই ইয়াতে কেঁচা জলকীয়া একেবাৰে জ্বলা নথকা 3-4টামান দি দিছোঁ। আৰু জলকীয়াটো অপশ্যনেল হয়, আপোনালোকে যদি খাব ভাল পায় দি দিব। আৰু ইয়াতে এতিয়া মই কলখাৰ এনেকৈ এখন চামুচেৰে 2 চামুচ দিম। মোৰ তাত কলখাৰ আছিলে, মই কলখাৰ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে কলখাৰ নাথাকিলে বেকিং চ'ডাও দিব পাৰিব। খোৱা চ'ডা থাকে যে সেইটো দিব, মিঠা চ'ডা বুলিও কয়। তাৰপিছত ইয়াতে মই দিছোঁ অলপমান আদা, এনেকৈ গোল গোলকৈ কাটি দিছোঁ, একদম স্লাইচ কৰি পাতলকৈ। তাৰপিছত ঢাকনা লগাই মই 4-5টা চিটি মাৰি লৈছোঁ। আৰু খাৰ দিয়াৰ কাৰণে আমাৰ অমিতাখিনি গলাত সহায় হয়, জল্দি সিজি যায়। তাৰপিছত এতিয়া ধুনীয়াকৈ এডাল ঘুটনি বাৰি লৈ গোটেইখিনি মিক্স কৰি ঘুটি ল'ম। আৰু ভিডিঅ'টো যদি চাই ভাল লাগিছে, ৰেচিপিটো চাই কেনেকুৱা পালে প্লিজ তলত কমেণ্ট এটা কৰি জনাই দিব। আৰু যিসকলে মোৰ ভিডিঅ'ত প্ৰথমবাৰৰ বাবে চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। এতিয়া ধুনীয়াকৈ খাৰখিনি মই ঘুটনি মাৰি ল'লোঁ। আৰু ইফালে পিঁয়াজ অলপমান কাটি লৈছোঁ, আৰু নহৰু অলপ থেতেলিয়াই লৈছোঁ, আৰু ধনিয়া পাত অলপ আকৌ কাটি লৈছোঁ, সেইখিনি মই ওপৰত দিছোঁ, দেখা পাইছে। তাৰপিছত পিঁয়াজ আৰু নহৰু দি এতিয়া মই তেল মাৰিম, আৰু লগতে আৰু শুকান জলকীয়া এড কৰি দিছোঁ, তেতিয়া এটা বহুত ধুনীয়া ফ্লেভাৰ আহে। শুকান জলকীয়া দি তেল মাৰিলে ভাল লাগে খাবলৈ। এতিয়া শুকান জলকীয়াখিনি আৰু নহৰু পিঁয়াজ একদম ৰঙা কালাৰ অহালৈকে ধুনীয়াকৈ ভাজি ল'ম। তাতে ধনিয়া পাতকেইটাও পেলাই দিলোঁ ওপৰত, দি পেলাই তাৰপিছত মই খাৰখিনি ঢালি দিলোঁ। এতিয়া আমাৰ খাৰ ৰেডি হৈ গ'ল, অমিতা খাৰ। আৰু আজিলৈ ৰাখিছোঁ ভিডিঅ'টো। আকৌ এদিন লগ পাম পুনৰ এটি নতুন ভিডিঅ' লৈ।